নমস্কাৰ, গুড মৰ্ণিং। আজি এটা আমৰ অম্বল লৈ আহিছোঁ। চাওকচোন, মিঠাতেল দিব। ইচ্ছা কৰে যদি ৰিফাইনো দিব পাৰে, মিঠাতেল দিলে বেছি ভাল হয়। তেলতে ক'লা জিৰা, পাঁচফোৰণ, অলপ নহৰুৰ পেষ্ট দি পেলাই ৰঙচুৱাকৈ ভাজিব। শুকান জলকীয়াও দুটামান দিছোঁ, চফ দিছোঁ অলপ। চফটো কেঁচা চফ দিব, কেঁচা চফ দিলে ভাল লাগে খাবলৈ। এইখিনি ভাজি অলপ নহৰুখিনি ভজা গোন্ধ ওলালে আম দিব। মই বেছি লোৱা নাই, 4টা আম লৈছোঁ। থৈ দিবলৈ হ'লে অলপ প্ৰিজাৰ্ভেটিভ দিব লাগে। থৈ দিয়া মিঠা চাটনিটোৰ ৰেচিপিটো বেলেগ, মই দিম বাৰু। এইটো লগে লগে খোৱা। অলপমান ভিনেগাৰ দিছোঁ, ভিনেগাৰ দিলে আমখিনি ভাগি নাযায় একেবাৰে। তাতে জোখমতে নিমখ দিব। ৰেচিপিটো বহুতে বিচাৰি আছিলে, সেয়ে সহজ। চেনি দিব বা গুড়ো দিব পাৰে। মই চেনিতে অলপ ব্ৰাউন চুগাৰ আছিলে, দুইটা মিলাই পেলাই দিলোঁ। ব্ৰাউন চুগাৰ দিলে ৰংটো ধুনীয়া হয়, গুড় দিলেও ভাল হয়। মই সিদিনা ব্ৰাউনি বনাইছিলোঁ, তাৰে অলপ থাকিলে ব্ৰাউন চুগাৰ। চেনি টেমাটোতে থৈ দিলোঁ, সেইকাৰণে দুইখিনি মিলাই দিছোঁ। অকণমান তেজপাত দিছোঁ। ইচ্ছা কৰিলে ইলাচি দালচেনি দিব পাৰে, নহ'লেও হয়। জলকীয়া গুড়ি অলপ দিছোঁ। যদি জ্বলা খাই দিব, যদি নাখায় এইটো স্কিপ কৰিব। এতিয়া কম জুইত অলপ দেৰি ৰাখিব, তেতিয়া আমৰ ভিতৰলৈকে চেনিৰ ৰসটো সোমাব। গুড় দিলে গুড়খিনি অলপ চকলিয়াই দিব, সোনকালে গলিব। এই হৈয়ে গ'ল। খুব বেছি 15 মিনিট লাগে আৰু 15 পৰা 20 মিনিট। কৰি খাই চাব, ভাল পালে জনাব। ধন্যবাদ চোৱাৰ বাবে। চেনেলটো নতুনসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু নতুন ভিডিঅ' পাব তেতিয়া।